Hey everyone, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি মই আৰু মোৰ ফ্ৰেণ্ড কেইজনী আহিছোঁ কিছুমান সৰু সুৰা বজাৰ কৰিব বিশালত। আৰু প্ৰথমতে আহিয়ে মই এয়া টপবোৰ চাইছোঁ, ইমান ভাল লাগে টপবোৰ। ভাল লাগিলেনো কি হ'ব, লগত পইচাও থাকিব লাগিব দিয়কচোন কিনিবৰ কাৰণে। বিশালত আহিলে কিন্তু সময়বোৰ ক'ত কেনেকৈ পাৰ হৈ যায় গমকেই নাপায়। আৰু এয়া আচাৰবোৰ চাওকচোন, দেখিলে গোটেইখিনি একেবাৰে লৈ যাব মন যায়। আচাৰ খাই ইমান যে ভাল পাওঁ মই। আৰু এয়া মই কিবা কিবি কিনিলোঁ, তাত সৰু সুৰা বস্তু কিনি এয়া নিজকে অকণমান দেখুৱাইছোঁ, লগতে ইহঁত কেইজনীকো। আৰু এই পুতলাটো দেখি মোৰ একেবাৰে মিকুৰ কাৰণে মনত পৰি গ'ল। আৰু কিড ছেকশ্যনটো ভালেই লাগে, সৰু সৰু কাপোৰ, সৰু সৰু ফ্ৰক, ইমান কিউট লাগে দেখি। আৰু গোটেইখিনি বস্তু লৈ ডাইৰেক্ট গ'লোঁ কাউণ্টাৰত, তাত বিল পে' কৰি এয়া আমি আহিলোঁ খাবলৈ। আৰু মই খালোঁ এয়া চিকেন ড্ৰাই ফ্ৰাই আৰু লগতে মাই অল টাইম ফেভৰেট ফুচকা।